ইয়াৰ পিছত লামাखौ एसे हगारनानै हो बिनि उनाव सासे बरायदों राभा छात्र खन्था तामुलपुर मुरुपारा दखरा एबसु बिथांमोनखौबो बरायनो थाखाय खावलायबाय बिनि उनाव दङ दारकुसि दखरा एबसु फावसाय नार्जारि बिथांखौ बरायनो थाखाय खावलायबाय लोगोसे बिथांनि फोरोंगुरु दीपिका माझी তেখেতকো সম্বৰ্ধনা জনাব ধন্যবাদ থাকিল ইয়াৰ পিছত তামুলপুৰ আঞ্চলিক আৰিমু আফাদ তেখেতসকলেও সম্বৰ্ধনা জনাব তেখেতসকলক আহি পেলাই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ কৰিছো আফাদগিৰি অজিত বড়ো বিধান बे समाव जोङो बरायनो थाखाय सिगांदों बिथांनि फोरोंगिरि जानो हानाय नवजित नार्जारि बिथांजों लोगोसे गांसे आर'नाइजों बरायनाय जाबाय साबायखर थाबाय बरायनायखौ आजावनानै लानायनि थाखाय बे समाव नवजित नार्जारि फंबायनिनो बिथांखौबो जोङो बरायगोन दा बेखायनो जोंनि फारिलाइयाव लाखानाय बायदि मोनफ्रोमबो दल संगठननि दैदेनगिरि बिथांमोनखौ मुंख'नाय लोगो लोगोनो जाहाथे बिथांखौ बरायफैयो बेखौ आङो खावलायखानानै दोनबाय মোক বহুত ভাল লাগি আছে আৰু প্ৰথমতে মই আপচু ছাৰ হেঁতক থেংক ইউ ক'ব বিচাৰিছোঁ আৰু চব ৰাইজক মই থেংক ইউ ক'ব বিচাৰিছোঁ বহুত ভাল লাগিছে চবে মোক ইমান মৰম কৰিছে মই বহুত প্ৰেক্টিছ কৰিছিলোঁ আৰু মোৰ লগতে মোৰ মা পাপাও আৰু মোৰ ডান্স টিচাৰ দীপিকা মেম আৰু ৰেচাৰো মোক বহুত মোৰ ওপৰত মোৰ লগতে মানে মেহনত কৰিছিল ৰাইজৰ যথেষ্ট সহায় পাইছে আৰু না মই মোৰ মা পাপা আৰু মোৰ ডান্স টিচাৰ দীপিকা মেম আৰু ৰেচাৰক ধন্যবাদ জনাম মই চবকে অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ হেঁতি মোক ইমান ভোট দি মোক উইনাৰ বনালে সেইবাবে ধন্যবাদ ভৱিষ্যতে কি হ'ব মই একটা ডাঙৰ কোৰিঅ'গ্ৰাফাৰ বনিম এতিয়া শিক্ষা কিমান পঢ়ি আছে মই এবাৰ 5th যাম কিমান বছৰ ধৰি আপুনি ডান্স শিকি আছে মই 2 বছৰ ইংলিছ মিডিয়ামত পঢ়ি আছে না অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম কোনটো স্কুলত মই প্ৰণৱ বিদ্যাপীঠ প্ৰথমতে সকলো ৰাইজলৈ ধন্যবাদ আৰু মোৰ নমস্কাৰ আৰু আজি বহুত ভাল লাগিছে যে আপোনালোকে ইমান ভালকৈ আমাক ৱেলকাম কৰিছে ইমান ভালকৈ সম্বোধনা জনাইছে আৰু যিহেতু আপোনালোকে ইমান মৰম দি আছে আৰু আগলৈকে ভাল কাম কৰি যাবলৈ ইচ্ছা কৰি আছে আৰু এতিয়া 2 বছৰ মানে 2.5 বছৰ আৰু ধৰক সাকসেস এইটো মোৰ প্ৰথম এটেম্প আছিলে আৰু প্ৰথমতে উইনাৰ হৈ আহিছে এবাৰ এতিয়া আছে কেইটামান ষ্টুডেণ্ট আৰু আশা কৰোঁ আৰু আপোনালোকৰ ছাপোৰ্ট হ'লে থাকিব আৰু ছুপাৰ ডান্সাৰ ওলাব চেষ্টা কৰি আছোঁ যদি পাৰোঁ তেনেহ'লে নিশ্চয় চাই পাব আপোনালোকে আছে মোৰ ডি স্পীড ডান্স একাডেমি আৰু তাত আমি 2জন কোৰিঅ'গ্ৰাফাৰ আছোঁ ৰঞ্জিত সূত্ৰধৰ আৰু মই আমাৰ নম্বৰত কল কৰিব পাৰিব আপোনালোকে আচ্ছা নম্বৰটো 8822944723 জিমেইল নম্বৰ চৰি জিমেইল মোৰ 3 চাইড আছে মনত নাই ইমান ভালকৈ